নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু মোৰ ঘৰটো বনাই থকা হৈছে, ইয়াতে এইটো ৰুমতে গোটেইখিনি বস্তু একেটা ৰুমতে ঠেঁচা মেচাকৈ এনেকৈ ৰখা হৈছে। উপায় নাই আৰু এনেকৈ মানে হৈ আছে। বাকীখিনি প্লাষ্টাৰ কৰিব যিহেতু আছে, কৰিব পৰা নাই, লাহে লাহে কৰি থকা হৈছে। গতিকে একেটা ৰুমতে বস্তুখিনি এনেকৈ ৰখা হৈছে। আৰু যিহেতু মই এইটো ৰুমতে বনাম বুলি টাইলছটো তলত এনেকৈ কৰি লোৱা হৈছিলে, যিহেতু এইটো ৰুমতে বনাই আছিলোঁ আৰু এতিয়া মেচিনখিনি ইটো ৰুমলৈ দিয়া হ'ল। আৰু সকলোৱে যে ইমান মৰম আশীৰ্বাদ দিছে, বহুত বহুত ধন্যবাদ আপোনালোকলৈ। যিসকলে মোৰ আচাৰ খাইছে, যিসকলে দোকানলৈ আহিছে, সকলোৱে কৈছে মানে আচাৰ সৰুৰ পৰা ডাঙৰলৈ মানে সকলোৱে কৈছে। কিছুমানে মানে আণ্টি আপোনাৰ আচাৰটো খাই ইমান ভাল লাগিলে বুলি কয়, চিঞৰি থৈ যায়, মানে খুব ভাল লাগে। স্কুলৰ ল'ৰা ছোৱালীবিলাকেও যিহেতু নিয়েহি, আৰু মানে সৰু ল'ৰা ছোৱালীৰ কাৰণেও মই বেলেগ বেলেগ ধৰণৰকৈ মানে তেওঁলোকলৈ মই বেলেগকৈ বনাইছোঁ। কাৰণ সৰু ল'ৰা ছোৱালীও খাব মন যায়, যিহেতু বেছি জ্বলা নিদিয়াকৈ, কম জ্বলা আৰু জ্বলা নোহোৱাকৈ তেনেকৈ বনাইছোঁ। আৰু এটা কথা, কোনটো আচাৰত ভেঁকুৰ ধৰে পটককৈ, যিমান মানে তেলত দিলেও কিবা দিলেও তেনেকৈ ভেঁকুৰ ধৰে, আৰু কোনটো আচাৰ পটককৈ একেদিনাই বনাব লাগে, সেই তেনেকুৱা ধৰণৰ কিছুমান বহুত ইয়াতে বহুতখিনি হেৰি লুকাই আছে। আপোনালোকক কেনেকৈ বনাওঁ, কেনেকৈ কাটোঁ, কি কৰোঁ, সম্পূৰ্ণ ভিডিঅ' সহকাৰে কোনোবা এদিনা আপোনালোকক দেখাম। যিহেতু ৰাতিপুৱাই গৈছোঁ, গধূলি আহিছোঁ। এতিয়া বাজিছে আপোনাৰ 7:30 বাজিছে, আৰু পোনে গাটো ধুই ভাত চব্জিকেইটা মই বনাই ভিডিঅ'টো কৰোঁ বুলি এনেকৈ আহিলোঁ। আৰু এয়া ভোট জলকীয়া, আজি 30 কেজি ভোট জলকীয়া আনিছোঁ। 30 কেজি ভোট জলকীয়া আনিছোঁ, আৰু আগত বনাই গৈ আছোঁ, বহুত বনাই আছোঁ যিহেতু। আৰু আজি এনেকৈ ফেনৰ তলতে, যিহেতু কেমেৰা ধৰা মানুহ নাই দেই, ময়ে কৰি আছোঁ। আপোনালোকক এয়া 3 বস্তা, হয়তো কেমেৰাত কম লাগিব পাৰে। ঢাল দে ওপৰত, চাইকেলত কৰিবগৈ দেই, সেই তলত পেলোৱাৰ কাৰণে লাগে, তলত বালি চালি থাকিব পাৰে। আৰু এইখিনি ধুবলৈও আছে। আজি ফেনৰ তলতে এনেকৈ থৈ দিম, চাওঁচোন, ফেনৰ তলতে থৈ দিম। আজি ফেনৰ তলত থ'ম, মানে হেৰি কৰিম, যিহেতু এইখিনি ঠাৰিখিনি গুচাব লাগিব। এতিয়া বহি লৈ কিনে হেৰি মাস্ক চাস্ক পিন্ধি ঠাৰিখিনি গুচাম। আৰু এইখিনি আজি ঠাৰি গুচাব লাগিব। যিমান ৰাতি হ'লেও ঠাৰিখিনি গুচাই থ'ম, আৰু ৰাতিপুৱালৈ ধুম, আৰু ধুই পিনে ৰ'দত দিম। আৰু দোকানলৈ দেৰিকৈ যাব লাগিব, যিহেতু ইমানখিনি জলকীয়া কেনেবাকৈ অকণমান বেয়া হৈ গ'লে একদম আৰু চেচ, আৰু যিহেতু বহুতখিনি পইচা সোমাই আছে ইয়াতে। আৰু ভোট জলকীয়া দামটোতো আপোনালোকে জানেই, তো সেয়াই।